Good morning guys. More YouTube channel Rupam Ravali স্বাগতম জনালো আৰু এইখন স্কুটিখন আজি ঠিক কৰিব যাই আছো ষ্টাৰ্টৰ প্ৰবলেম হৈ আছে অলপ ঠাণ্ডাৰ কথা তো তাকে ওলালো এতিয়া যাবৰ কাৰণে আৰু ধুনীয়াকৈ তাতে খোলা মেলাখিনি ধুনীয়াকৈ দেখুৱাই দিম আপোনালোকক চাই থাকিব বহুত দিনৰ পিছত ব্লগিং আইছো ঠিক আছে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব ফাইনেলি আহি পালোঁ মই আমাৰ ফাৰুক ভাইৰ দোকান আৰু সঁচাকৈ বহুত বেয়া লগা কথা মানে 4 লাইনৰ কাম চলি আছেতো তাৰ দোকানখন আছিলে ৰাস্তাত মানে ৰাস্তাৰ পৰা এতিয়া ভিতৰত যাব লগা হ'ল আৰু কাম বিৰাট ভাল কৰে আৰু দোকানখন দেখাই আছোঁ চাওক কেনেকুৱা অৱস্থাত আছে এতিয়া বৰ্তমান ৰাস্তাত ফাৰুক ভাইৰ গাড়ীখন আৰু এইখন দোকান আছিলে ইয়াৰ পৰা উঠাই দি এতিয়া ভিতৰত গ'ল আৰু ভিতৰত মই ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব আৰু এইখনে হ'ল আমাৰ এতিয়া ফাৰুক ভাইৰ ৰাস্তাৰ পৰা আহি এইখনে তাৰ কাঠৰ গেট আৰু এইটো বিল্ডিঙৰ তলত বৰ্তমান গেৰেজখন আছে আৰু ফাৰুক ভাইৰ লগত আমি কথা পাতাম ধুনীয়াকৈ আৰু ফাৰুক ভাইৰ কাম মানে বহুতেই ভাল আৰু ধুনীয়া ডিছকাউণ্টো দিয়ে আৰু কম মানে কাম কম যিমানে ডাঙৰ কাম নহওক কিয় বহুত ডিছকাউণ্ট দি কিনে কাম কৰে আৰু মোৰ ফাইনেলি এইখন মোৰ গাড়ীখন ইয়াতে খোলাই আছোঁ চাওক এনেকুৱা অৱস্থা হৈছে অলপমান সৰু কাম আছে বেছি ডাঙৰ কাম নাই এইটো কৰাই কিনে তো ভাইটিয়ে খুলি আছে চাওক আৰু ভাইটি কি গাড়ীৰ কাম হ'ব না আজি গাড়ীৰ কাম নিশ্চয় হ'ব হ'ব না এই অলপ আনি পেলাই ভিডিঅ'টো তেৰা হৈ আছে এতিয়াহে ভাল হৈছে আকৌ আজি কিমান টাইম লাগিব কামটো আপোনাৰ আৰু 30 মিনিটৰ ভিতৰত হৈ যাব লাগে না ইমান ডাঙৰটো বেমাৰ নাই তো এনেকৈ আৰু সঁচাই ফাৰুকদাৰ কামবিলাক বিৰাট ভাল আৰু যোনে আহিব ইয়াতে ধূপধাৰাত টপ বুলি ক'ব লাগিব আমাৰ ধূপধাৰাত ধুনীয়া কাম কৰেহি আৰু চবেই ইয়াতে আহে তো কাম কৰাৰ কাৰণে আৰু এতিয়া বৰ্তমান বছৰে মই ক'লোৱেই 4 লাইনৰ কাম চলি আছিল 4 লাইনৰ কামৰ পৰা অলপমান ভিতৰত সোমাই আহিব লগা হ'ল ৰাস্তাতে আছে এটা বিল্ডিঙৰ তলত বৰ্তমান দোকানখন চলাই আছে তো সেইটোৱে আপোনালোকক দেখালোঁ আৰু গাড়ীখন হোৱাৰ পিছত মই আৰু একবাৰ ভিডিঅ'টো দেখাম ধুনীয়াকৈ চাই থাকিব আৰু আমাৰ ফাৰুক ভাইৰ লগত অলপমান কথা পাতাই দিম মানে যদিও ক'লোঁ ন আপোনাক যেতিয়া কামটোত ইমান চাৰ্জ নলয় বেলেগ গেৰেজৰ নিচিনাকৈ একদম নিজৰ নিচিনাবলৈ ধুনীয়াকৈ কামবিলাক কৰি দিয়ে আৰু চাই থাকিব এনেকৈ মই আহিলে ফাৰুক ভাইৰ লগত কথা পাতাই দিম আপোনালোকক আৰু এইখন বাইকখন এতিয়া দুইচিঙা কৰাৰ কাৰণে আমাৰ ফাৰুক ভাই আহি গ'ল ফাৰুক ভাইক চিনি পায় বহুতেই চিনি ধূপধাৰাত দেখাই পায় আৰু কাম যিকোনো কাম নহওক কিয় আপোনালোকে একদম কম দামত কামটো কৰিব পাৰিব মানে ডিছকাউণ্ট ভাল দিয়ে আৰু ভাল কাম কৰে চাওক এতিয়া মোৰ বাইক স্কুটিখন কেনেকুৱা অৱস্থা হৈ গ'ল দেখাই পাইছে এতিয়া বৰ্তমান সামান্য সৰু এটা কাম আছে সেই কামটো কৰিব আমাৰ ফাৰুক ভাইয়ে আৰু তেখেতৰ পৰা অলপমান দুটামান কথা জানিব বিচাৰিম গেৰেজখন তাৰ পৰা ৰাস্তাৰ পৰা কেনেকুৱা এতিয়া আহিব লগা হ'ল কেনেকুৱা কষ্ট হৈছে সেইখিনি ফিলখিনি আমি বুজিম অলপমান ফাৰুক ভাইৰ পৰা শুনি লওঁ এতিয়া এই হ'ল আমাৰ ফাৰুক ভাই কি কয় এই যে ৰাস্তাটো 4 লাইনটো হ'ল তোমাৰ চলিব বেছিকৈ ভাল হৈছে গম পাইছোঁ কিন্তু তোমাৰ কিমান অসুবিধা হৈছে মোৰতো বহুত অসুবিধা হৈছে ৰ'দত কাম কৰিব লাগে বৰষুণ আহিলে শুনি থাকিব লাগে নাই সেইটোৱে এতিয়া ক'ত চিফ্ট হ'ম বুলি ভাবিছে নাই এইটোৱে ইপাৰে ৰুম লৈছোঁ এনেই ঠিক হোৱা নাই বৰ্তমানলৈকে হ'লে চবকে জনাই দিম আৰু এতিয়া ৰুম দা আছে মোৰ লগত এতিয়া আৰু ইয়াতে কি ফাইনেলি ইয়াতে হৈ যাবি নে বেলেগত যাম ইয়াতে বৰ্তমান এনেই টেম্পৰাৰী হিচাপে কৰি আছোঁ আৰু মালিকৰে হয় এতিয়া বিল্ডিংটা টেনশ্যন নাই ইয়াতে কাম সঁচাই ফাৰুক ভাই বিৰাট ভাল কাম কৰে আৰু হয়তো বেছিকৈ বেলেগ গেৰেজত পাব কাম কৰিলে বেছিকৈ পইচাটো লয় কিন্তু আমাৰ ফাৰুক ভাই ইমান নলয় আৰু কাম জেনেৰেলি কাম একদম ধুনীয়া কাম কৰে আৰু তাতে আহোঁ মই যিকোনো কাম হওক এয়া তাৰ হেড বলাম এইটো চাওক এইটো বনাই দিব বেছি ডাঙৰ কাম নহয় সেইটোৱে আমাৰ ফাৰুক ভাইও কৈ আছিল বহুত দিনৰ পৰা অলপমান এটা সৰুকৈ এটা ভিডিঅ' বনাই দে মই বোলো আজি
আহোঁতে মনতো পৰিল বোলো সৰুকৈ এটা বনাই দিওঁ। মই যেতিয়া স্কুটিখন ঠিক কৰিবই যাই আছোঁ তো বনাই দিলোঁ। আৰু এইখন স্কুটি মই চেঞ্জ কৰিম আৰু নতুন স্কুটিত দেখাও পাব। ধুনীয়াকৈ নতুন স্কুটি ল'লে দেখুৱাই দিম আপোনালোকক। আৰু ধুনীয়াকৈ চাই থাকক। এই খুলি আছে আমাৰ পোৱালীয়ে। পোৱালি কিবা কবি অলপ। আমাৰ ভাইটি চাওক ধুনীয়াকৈ মই যেতিয়াই আহোঁ তেতিয়াই মোৰ গাড়ীখন তাৰমানে বেলেগৰ কাম থাকিলেও মোৰ ভাইটিয়ে মোৰ গাড়ীখন আগত কাম কৰি দিয়ে। সেইটো কাৰণে বহুতেই ভাল লাগে। আৰু ভাইটিয়ে কিবা ক'বা অলপ। আৰু ৰূপমদাৰ গাড়ীখনে আমি আজি বনাই আছোঁ। আৰু আপোনালোকে ৰূপমদাক আগতো বহুত মৰম দিছে, চেনেল দিছে। তো আমি গম পাইছোঁ, আমিও চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছোঁ। আপোনালোকে যিমান পাৰে মৰম দিব, চেনেল দিব আৰু ভিডিঅ'টো এণ্টাৰলৈকে চাই থাকিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো এইটোৱে ক'লে, ধুনীয়াকৈ ক'লে আপোনালোকক ভাইটিয়ে। তো ময়ো মৰম নাপোৱা নহয়, বহুত মৰম পাইছোঁ আৰু বহুত মৰম পাইছোঁ। আৰু এনেকুৱা আগন্তুক যাতে মৰম দি যায়, মই যাতে ভাল ভাল ভিডিঅ' দি যাব পাৰোঁ। তো মোৰ ফালৰ পৰা এইটোৱে আশা থাকিল। আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো মোৰ স্কুটি ঠিক কৰালৈকে। আৰু জমনি ভিডিঅ' পাই থাকিব। এইটোতো আৰু ক'ব লগা নাই। আৰু ভাল লাগিল আৰু এনেকুৱাই আজি কিবা এটা সৰুকৈ মিনি ব্লগ এটা আহিলোঁ। তো চাই থাকিব। আৰু আমাৰ কাম ধুনীয়াকৈ কামখিনি খোলা হৈ গ'ল। চাওক এতিয়া খোলা হৈ গৈছে। এতিয়া আমাৰ বস্তু আনিব গৈছে। বস্তু অনাৰ পিছত ধুনীয়াকৈ কামখিনি লগাই দিব। লগাৰ পিছত আৰু হৈ যাব। এনেকুৱা অৱস্থা হৈ আছে স্কুটিখন। আৰু 1 ঘণ্টাৰ পিছত আৰু যেনেকুৱা আছিল সেনেকুৱাই দেখা পাব। চাওক আৰু এইখন স্কুটি আৰু মোৰ হাতত বেছি দিন দেখা নাপাব। আৰু ভাবিছোঁ মনতে এখন নতুন স্কুটি ল'ম। তো সেইখন দেখা পাব আপোনালোকে। কি লওঁ এতিয়ালৈকে ডিচাইড কৰা নাই। তো চাব। আৰু আমাৰ ফাৰুক ভাই আছে। আৰু সেইটো কাম কৰিয়ে থাকে, কোনটো কামত ইজি হয়, কোনটো ভাল গাড়ী। তো আমাৰ ফাৰুক ভায়ে ক'ব। তো ফাৰুক ভাইৰ দ্বাৰাই আমি ল'ম আৰু গাড়ীখন। তাৰপিছত ধুনীয়াকৈ দেখুৱাম। চাওক আৰু যেতিয়া হ'ব মই তেতিয়ালৈকে দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিব। আৰু ফাইনেলি আমাৰ কাম ফিটিং হৈ গ'ল। আৰু চাওক ধুনীয়াকৈ ফিটিং কৰি আছে। চাওক ভাইটিয়ে ফিটিং কৰি আছে। আৰু কমপ্লিট হোৱাৰ পিছত আৰু দেখা পাব। শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। আৰু চাওক এই যে নাট টাইট দি আছে। এতিয়া কাম হৈ গৈছে মোটামুটি। খালি ফিটিঙৰ কামখিনি আছে। ফিটিঙৰ কামখিনি হৈ গ'লে আমাৰ টেনশ্যন নাই। আৰু তাৰপিছত গাড়ী জইন হৈ যাব। আৰু আগতে এইবাৰ টুকুৰা হৈ আছিল আৰু একবাৰ জইন হৈ যাব আগৰ নিচিনা। চাই থাকিব শেষলৈকে হা। আৰু আমাৰ ফাইনেলি আমাৰ গাড়ীখন হৈ গ'ল। আৰু ধুনীয়াকৈ দেখুৱাই আছোঁ। এতিয়া জইন লগাব, চাই থাকিব। আৰু দেখুৱাই আছোঁ চাওক। এইখনে হ'ল গাড়ী আৰু এইটো হ'ল আগ চাইড টুকুৰাটো আৰু এইটো হ'ল পিছ চাইড টুকুৰাটো। এতিয়া আমাৰ জইন হৈ যাব। আৰু জইন হৈ যোৱাৰ পিছত আৰু ওলাই যাম ইয়াৰ পৰা। আৰু ধুনীয়াকৈ ভাইটি আছেই চাওক। আৰু ধুনীয়াকৈ জইন কৰি আছে। চাওক ধুনীয়া উঠালে গাড়ীখন, উঠাই কিনে জইন কৰিলে। আৰু বেছি টাইম নালাগে, হৈয়ে গ'ল মোটামুটি কাম আমাৰ। আৰু যোনে আহে এতিয়া আহিব পাৰে, ধুনীয়াকৈ কাম চাম কৰিব পাৰে। আৰু মোৰ গাড়ী মোটামুটি ফাইনেলি হৈয়ে গ'ল। চাওক হৈ গ'ল ফাইনেলি।